কেতিয়াবা ধৈৰ্যৰ সীমা হেৰাই যায় গাড়ী বা স্কুটিৰ পৰা নামি ভালকৈ দুপাতমান কাণতলীয়া চৰ দিবলৈ মন যায় আজিকালি মানুহবোৰৰ ধৈৰ্য হেৰাই গৈছে ধৈৰ্য বোলা বস্তুটো যেন তেওঁলোকৰ জীৱনৰ পৰা একেবাৰে নাইকিয়া হৈ পৰিছে নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ তেনেহ'লে বলক আৰম্ভ কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ আমাৰ জীৱনত সচৰাচৰ ঘটি থকা কিছুমান সৰু ঘটনালৈ আপোনালোক সকলোৱে জানে সৰু বৰ সকলো চহৰত ট্ৰেফিক জামটো সদায় লাগে সৰু চহৰবোৰত কমকৈ লাগে আৰু ডাঙৰবোৰত অলপ বেছিকৈ লাগে আজি সেই ট্ৰেফিক জামৰ মাজৰে এটা ঘটনা ক'বলৈ ওলাইছোঁ আজিকালি মানুহবোৰ ইমানেই অধৈৰ্য হৈ পৰিছে কেতিয়াবা কিছুমানৰ ওপৰত বহু খং উঠে যিহেতু মই গুৱাহাটী মহানগৰীত থাকোঁ মহানগৰীত সঘনাই ট্ৰেফিক জামটো দেখিবলৈ পোৱা যায় অফিচৰ পৰা অহাৰ সময়ত বা অফিচলৈ যোৱাৰ সময়ত সদায় ট্ৰেফিক জামৰ সন্মুখীন হ'বলগীয়া হয় যেতিয়া ট্ৰেফিক জামত ৰৈ থাকোঁ কেতিয়াবা মাথাটো একেবাৰে নষ্ট হৈ পৰে কিয় জানেনে কেইজনমান মানুহ আছে আপোনালোকে লক্ষ্য কৰিছে নাই নাজানো বা আপোনালোকে পাইছেনে নাই নাজানো হয়তো আপোনালোকৰ জীৱনতো তেনে অভিজ্ঞতা এদিন নহয় এদিন হৈছে মোৰ জীৱনত সঘনাই তেনে অভিজ্ঞতা পাই থাকোঁ যেতিয়া ট্ৰেফিক জামত ৰৈ থাকোঁ পিছফালৰ পৰা দুজনমান মানুহ আহি হৰ্ণ মাৰি থাকিব তেওঁলোকে এনেকুৱাকৈ দেখায় যে তেওঁলোকে ট্ৰেফিক জামত ৰৈ থকাৰ কাৰণে গোটেই পৃথিৱীখন স্তব্ধ হৈ গৈছে তেওঁলোকে সময়মতে গৈ নোপোৱাৰ কাৰণে যে পৃথিৱীখন ধ্বংস হৈ যাব বা তেওঁলোকে যদি সেই 10 ছেকেণ্ড 20 ছেকেণ্ড বা 1 মিনিট ট্ৰেফিক জামত ৰৈ যায় তেতিয়াহ'লে গোটেই পৃথিৱীখন স্তব্ধ হৈ একো কাম নোহোৱা হৈ যাব তেওঁলোকে চকুৰ আগেৰে দেখা পাই থাকিব আগফালে ৰেড ছিগনেল পৰি আছে বা পুলিচ এজনে ৰাস্তাটো বন্ধ কৰি থৈছে বেলেগ এফালৰ গাড়ীবোৰ যাবৰ কাৰণে তথাপিও তেওঁলোকে কিন্তু হৰণত নিজৰ আঙুলিটো দি পেঁকে বজাই থাকিব তেওঁলোকৰ মাথা মুণ্ড আছেনে নাই নাজানো তেওঁলোকে কি ভাবি তেনে কাৰ্য কৰি থাকে ট্ৰেফিক জামত সেইটো তেওঁলোকে বুজি পাব আমাৰো মন নাযায় যেতিয়া আমি 8 ঘণ্টা 10 ঘণ্টা ডিউটিৰ পৰা ওলাই আহি ট্ৰেফিক জামত ৰৈ থাকোঁ আমিও কিবা আমাৰ চখত বা আমাৰ ফূৰ্তিত আমি সেই ট্ৰেফিক জামত ৰৈ নাথাকোঁ আমিও ৰৈ থাকোঁ কাৰণ আমাৰ দেশত এখন আইন আছে আইনক আমি শ্ৰদ্ধা কৰোঁ সেইকাৰণে আমি তেওঁলোকক সন্মান জনাই ট্ৰেফিক জাম বা ৰেড ছিগনেলত গাড়ীখন ৰাখি দিওঁ কিন্তু তেওঁলোকে সেইটো কথা কেতিয়া বুজি পাব তেওঁলোকে কেতিয়াবা অনুভৱ কৰেনে নাই নাজানো তেওঁলোকে সেই হৰ্ণটো বজাই থকাৰ কাৰণে কিমান মানুহৰ অসুবিধা হ'ব পাৰে হৰ্ণটোত হাতটো দি পেঁকে বজাই থকাটো কিমান বিৰক্তিকৰ শব্দ যেতিয়া আপুনি 10 ঘণ্টা ডিউটি কৰি আহিব সেই শব্দটো শুনাৰ লগে লগে আপোনাৰ মাথাটো একেবাৰে নষ্ট হৈ যাব এনে লাগে যেন গাড়ী বা বাইকৰ পৰা নামি গৈ সেই মানুহকেইজনক ভালকৈ দুপাতমান কাণতলীয়া দি বুজাই দিম যে আগত ৰেড ছিগনেল পৰি আছে ৰেড ছিগনেল যেতিয়া গ্ৰীণ হ'ব আমি ওলাই যাব পাৰিম কিন্তু তেওঁলোকে কেতিয়াও নুবুজে তেওঁলোকৰ এটাই কথা তেওঁলোকে হৰ্ণ বজাব আমি ৰাস্তা দিব লাগিব তেওঁলোকে কি ভাবি ইমান উৎপাতকৈ কলৈ যায় সেইটো আজিলৈকে মই বুজি নাপালোঁ বন্ধুসকল তেওঁলোকৰ ইমান খৰধৰকৈ কি কাম থাকে বা তেওঁলোকে ইমান খৰধৰকৈ কাক কেতিয়া ক'ত লগ কৰিবলৈ যায় যদি আপোনালোকে গম পায় তেনেহ'লে মোক কমেণ্ট যোগে জনাব যদি কথাখিনি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল প্ৰতি সপ্তাহে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ